Hello friends, welcome to my Assamese Gyan YouTube channel. Friends, আপোনালোকে নিশ্চয় অনলাইন জব এপ্লাই কৰিছে। জব এপ্লাই কৰা সময়ত আমি ডকুমেন্টস আপলোড কৰিব লাগে আৰু সেই ডকুমেন্টসবোৰ স্ক্যান কৰি আপলোড কৰিব লাগে। যদি স্ক্যান নকৰাকৈ ডকুমেন্টসবোৰ আপলোড কৰা হয় তেন্তে সেই ডকুমেন্টসবোৰ একচেপ্ট নকৰে। সেইবাবে আমি এডুকেশন সাৰ্টিফিকেট বা সিগনেচাৰ এই সকলোবোৰ ডকুমেন্ট স্ক্যান কৰি আপলোড কৰিব লাগে। স্ক্যান কৰিবৰ কাৰণে আমাক প্ৰিন্টাৰ প্ৰয়োজন হয়। প্ৰিন্টাৰ সহায়ত আমি স্ক্যান কৰিব পাৰোঁ, কিন্তু সকলোৰে ওচৰত প্ৰিন্টাৰ নাথাকে। তেন্তে কেনেকৈ আমি ডকুমেন্টসবোৰ স্ক্যান কৰিম? তো ফ্ৰেন্ডছ, আপোনালোকৰ সকলোৰে ওচৰত মোবাইল ফোন আছে। তো মই আপোনালোকৰ ওচৰলৈ এনে এটা এপ্লিকেশ্যন লৈ আনিছোঁ যিটো সহায়ত নিজৰ মোবাইলতে অতি সহজতে সকলো ডকুমেন্ট স্ক্যান কৰি ল'ব পাৰোঁ। এই এপছটোৰ বিষয়ে জানিবলৈ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব। এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। যদি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। পোনপ্ৰথমে আপোনালোকে নিজৰ মোবাইলত প্লে ষ্ট'ৰটো অন কৰি ল'ব। প্লে ষ্ট'ৰ অন কৰাৰ পিছত চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব কেম স্কেনাৰ। কেম স্কেনাৰ চাৰ্চ কৰিব আৰু প্ৰথম এপছটো হৈছে কেম স্কেনাৰ। তো মোৰ ইয়াত অ'পেন কৰিব দেখাইছে, আগতে ইনষ্টল কৰা আছে কাৰণে আপোনালোকে ইনষ্টল কৰি ল'ব। তো মোৰ ইয়াত দেখাইছে কাৰণে অ'পেন কৰিম। তো অ'পেন কৰিব, অ'পেন কৰাৰ পিছত স্কেন কৰিবৰ কাৰণে আপোনালোকে এই কেমেৰা অপশ্যনটো দেখিছে, এই কেমেৰা স্কেনটোত গৈ ক্লিক কৰিব। কেমেৰা অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ স্কেন কৰিবলৈ কেমেৰাটো স্কেন কৰিব পাৰিব। তো ইয়াত আপুনি বহুতো স্কেন কৰিব পাৰে। তাত PPT আছে, ইমেজ টু এক্সেল, ID ফটো, OCR, ডকুমেণ্টছ, ID কাৰ্ড, বুক, কুৱেশ্যন বুক আৰু মৰত দুটা আছে, এটা গ্ৰিটিং কাৰ্ড আৰু QR কোড। তো QR কোডটো স্কেন কৰিব পাৰিব কেম স্কেনৰ সহায়ত। তো আমি এখন ডকুমেণ্ট স্কেন কৰিম এতিয়া। তো ডকুমেণ্ট স্কেন কৰিবৰ কাৰণে আপুনি যোনখন ডকুমেণ্ট স্কেন কৰিব বিচাৰে সেই ডকুমেণ্টছখন ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আৰু এখন ৰিচাইজ কৰিব। যিমানডোখৰ ডকুমেণ্টছ লাগে সেই চাইজটো ৰিচাইজ কৰিব। তো মোক ইমানডোখৰ লাগে কাৰণে মই ইমানডোখৰ চাইজটো মিলাইছোঁ। আপোনালোকে মিলাই ল'ব যিমানডোখৰ স্কেন কৰিব বিচাৰে ডকুমেণ্টছখন। আৰু নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট কৰাৰ লগালগ ডকুমেণ্টছখন আপোনাৰ স্কেন হৈ আহিব। আৰু ইয়াত কালাৰো বহুত আছে। অৰিজিনেল আমি যোনখন ফটো মাৰিছিলোঁ ডকুমেণ্টছখন সেইখন, আৰু লাইটিং কালাৰ আছে, মেজিক কালাৰ, গ্ৰে মোড, ব্লেক এণ্ড হোৱাইট আৰু ব্লেক এণ্ড হোৱাইট 2। তো আমি মেজিক কালাৰটো ভাল হৈ পৰা স্পষ্টকৈ আহে স্কেন কৰাৰ। তো সেইটো কাৰণে আমি মেজিক কালাৰটো থ'ম আৰু ছেভত ক্লিক কৰি দিব। তো ছেভত ক্লিক কৰি দিয়াৰ লগে লগে ডকুমেণ্টছখন ছেভ হৈ আহিলে। তো আমি এখন ডকুমেণ্ট স্কেন কৰিলোঁ কাৰণে প্ৰথম এখন ইয়াত 01 দেখাইছে, এখন ডকুমেণ্ট স্কেন কৰিলোঁ। আৰু যদি আকৌ আৰু বেলেগ এখন ডকুমেণ্ট স্কেন কৰিব বিচাৰে তেতিয়াহ'লে আকৌ কেমেৰা অপশ্যনটো ক্লিক কৰিব আৰু নেক্সট ডকুমেণ্টছখন ক্লিক কৰিব। তো কৰাৰ পিছত এইখন যদি এইখনো ৰিচাৰ্জ কৰিব, যিমানখন ডকুমেণ্টছ লাগে আপোনাক স্কেন কৰিবৰ কাৰণে সিমানখন ৰিচাৰ্জ কৰিব। আকৌ নেক্সট বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ এখন ডকুমেণ্টছো ছেভ কৰি দিব। ছেভ কৰাৰ পিছত এখন আমাৰ প্ৰথম 2 নম্বৰ ডকুমেণ্টছ হৈ গ'ল। তো প্ৰথম এখন ডকুমেণ্টছ, ছেকেণ্ড এখন ডকুমেণ্টছ আমি দুখন ডকুমেণ্টছ স্কেন কৰিলোঁ। আৰু যদিহে আপোনালোকে ফটো স্কেন কৰিব বিচাৰি আছে তেন্তে ফটো স্কেন কৰিব। আপোনালোকে যদি ফটো স্কেন কৰিব বিচাৰে তেনেহ'লে আকৌ কেমেৰাটোলৈ যাব। কেমেৰাটোলৈ যোৱাৰ পিছত ফটো এখন ল'ব। ফটোখন আকৌ ক্লিক কৰিব, ফটো মাৰিব। তাৰপিছত ফটোখন মই ইয়াত এখন ফটো ল'লোঁ। সেই ফটোখন এতিয়া স্কেন কৰিব বিচাৰে তো চাইজটো মিলাই ল'ব। যিমানডোখৰ স্কেন কৰিব বিচাৰে আপুনি ফটোখন হওক চাই ডকুমেণ্টছখন হওক। তো সেইটো মিলাই লোৱাৰ পিছত আকৌ মিলাই ল'লে তাৰপিছত আকৌ নেক্সট বটনত ক্লিক কৰিব। নেক্সট বটন কৰাৰ পিছত সেই ফটোখনো স্কেন হৈ আহি যাব। তো মেজিক কালাৰতে থ'ব, মেজিক কালাৰত ভাল হয়। তো আকৌ সেইখনো ছেভ কৰি দিব। তো আমাৰ ইয়াত 3খন ডকুমেণ্টছ স্কেন কৰিলোঁ, দুখন ডকুমেণ্টছ স্কেন কৰিলোঁ আৰু এখন ফটো স্কেন কৰিলোঁ। এই ফটোকেইখন যদি আপোনাৰ নিজৰ এলবামত বিচাৰে ছেভ কৰিবৰ কাৰণে তেনেহ'লে ডকুমেণ্টছখনৰ ওপৰত অলপ দেৰি হোল্ড কৰি থ'ব, 1-2 ছেকেণ্ড হোল্ড কৰি থ'ব। তাৰপিছত ডকুমেণ্টছখিনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত এই তলতে আছে ছেভ অপশ্যনটো আছে, ছেভ টু গেলেৰী। তো এই গেলেৰীত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগালগ ডকুমেণ্টছখন গেলেৰীত ছেভ হৈ গ'ল। মোক বিচাৰে
এলবামত গৈ ছেভ ক'ত ছেভ হ'ল তেনেহ'লে আপুনি এইটো মিনিমাইজ কৰিব। মিনিমাইজ কৰাৰ পিছত আপোনাৰ নিজৰ গেলেৰী বা এলবামত চেক কৰিব ক'ত আছে। আমি তিনিখন ইয়াত স্কেন কৰিছিলোঁ, এই তিনিখন ইয়াত ছেভ হৈ গ'ল। এইটো আমাৰ আছিলে মেনুৱেলি প্ৰচেছ। আমি যদি স্কেন কৰা ডকুমেণ্টছখিনি যদি অট'মেটিক ছেভ হোৱাটো বিচাৰে, স্কেন কৰা লগালগ ছেভ হোৱাটো বিচাৰে, তো আমি ইয়াত মেনুৱেলি ছেভ কৰিছিলোঁ। যদিহে অট'মেটিক ছেভ হোৱাটো বিচাৰে তেতিয়াহ'লে ছেটিঙত গৈ এটা অপশ্যন আছে, সেই অপশ্যনটো অন কৰিব লাগিব। তেতিয়াহ'লে অট'মেটিক ছেভ হৈ যাব যিমান ডকুমেণ্টছ স্কেন কৰে। তো এতিয়া আমি সেই অপশ্যনটো অন কৰিবলৈ প্ৰথমে লেফ্ট ছাইডে এটা 3টা ডট আছে, সেই লেফ্ট ছাইডৰ 3টা ডটটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ছেটিঙলৈ যাব। ছেটিঙত গৈ স্কেন অপশ্যনটো ক্লিক কৰিব। স্কেন অপশ্যনটো ক্লিক কৰাৰ পিছত ইয়াত অটো ছেভ টু এলবাম আছে। অটো ছেভ টু এলবাম, এই এলবামটো আমি এইটো অন কৰিব লাগিব। এইটো অন কৰাৰ পিছত অট'মেটিক যিমান ডকুমেণ্ট স্কেন কৰে সেই সকলোবোৰ ডকুমেণ্টছ অট'মেটিক এলবামত ছেভ হৈ যাব। তো আমি অপশ্যনটো অন কৰি দিলোঁ। তো এতিয়া অট'মেটিকেলি ডকুমেণ্টবোৰ ছেভ হৈ যাব এলবামত। এইখিনি আছিলে আজিৰ ভিডিঅ'। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।